আজি মাৰ আচলতে ছমহীয়া তিথি। এই ছমহীয়া তিথিৰ লগতে মাক শ্ৰদ্ধাঞ্জলি জনাই এখন মই সৰু গ্ৰন্থ আজি উন্মোচকৰ হতুৱাই উন্মোচন কৰা হ'ল। উন্মোচন কৰিছে আমাৰ ধূপধৰা বিকালী কলেজৰ সদ্য অৱসৰপ্ৰাপ্ত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা, সুলেখিকা, সুবক্তা আমাৰ আল্পনা চৰকাৰ ডেকা বাইদেউ নবৌ, তেখেতে উন্মোচন কৰিছে। মাক আমি আৰু কি দিম, মাকটো দিবলৈ একো নাই। সেইকাৰণে ভাবিছোঁ এই গ্ৰন্থখনৰ জৰিয়তে মাৰ কিছু কথা লিখি মালৈ শ্ৰদ্ধাঞ্জলি জনাওঁ। সেইবাবে আজি মালৈ শ্ৰদ্ধাঞ্জলি জনাই এই গ্ৰন্থখন মই উলিয়াবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আজিকালি ব্যস্ততা বুলি মানুহ কিছুমানে পলায়ন কৰা হৈছে নিজৰ মাক দেউতাকৰ পৰা। আচলতে মানুহ তেনেকুৱাকৈ শিক্ষিত নহয়। যিয়ে নিজৰ মাক দেউতাকক নাচায় বা বোজা বুলি ভাবে, সেইবিলাক আচলতে শিক্ষিত মানুহ বুলি মই ক'ব নোখোজোঁ। সেইজনে শিক্ষিত যিয়ে মাক দেউতাকৰ প্ৰতি সদায় শ্ৰদ্ধা আৰু ভক্তি ৰাখে। মাতৃ দিৱস পিতৃ দিৱস নাপাতি যিয়ে সদায় শ্ৰদ্ধা ভক্তি মাক দেউতাকৰ প্ৰতি লৈ থাকে, তেখেতসকলক শুশ্ৰূষা কৰে বা তেখেতসকলৰ প্ৰতি যি দায়িত্ব আৰু কৰ্তব্য সেইখিনি পালন কৰে, আচলতে তেওঁলোককহে মই শিক্ষিত বুলি ক'ম, তেওঁলোককে সঁচা মানুহ বুলি মই ক'ব খোজোঁ। মা স্বৰ্গতকৈ উচ্চত, মাৰ সমান মাক একোৰ লগতে তুলনা কৰিব নোৱাৰি। মা অতুলনীয়, অনন্যা। সেইকাৰণে মাৰ প্ৰতি সদায় শ্ৰদ্ধা আৰু ভক্তি, অকল মাৰ প্ৰতিয়ে নহয়, মা দেউতা সকলোৰে প্ৰতি আমাৰ সদায় শ্ৰদ্ধা ভক্তি থকাটো উচিত। আজিৰ যুৱ প্ৰজন্মক মই ক'ব বিচাৰোঁ যে মাক দেউতাকক তেওঁলোকে সময় দিয়ক। সময় দি তেওঁলোকৰ প্ৰতি যিখিনি কৰ্তব্য আৰু দায়িত্ব আছে, সেই দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰি যাওক। এইখিনিয়ে মোৰ আশা সমাজৰ প্ৰতি। আজিৰ অনুষ্ঠানটোত থাকি অনুভৱ হৈছে বেছিকৈ। আজিৰ অনুষ্ঠানটো এক ব্যতিক্ৰমী অনুষ্ঠান। এখন গ্ৰন্থ উন্মোচন হৈছে। এগৰাকী মাতৃৰ নামত গ্ৰন্থ এখন সৃষ্টি হৈছে আৰু মাতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে গ্ৰন্থখনত। মাতৃৰ জীৱনৰ বা সন্তানসকলৰ লগত তেওঁ কটোৱা জীৱনৰ প্ৰতিটো মুহূৰ্ত ধৰি ৰখা হৈছে গ্ৰন্থখনত। আমি বহুত ছমহীয়া অনুষ্ঠান দেখিছোঁ, ছমহীয়া শ্ৰাদ্ধ, তাত ভোজ ভাতেৰে অনুষ্ঠান শেষ কৰা হয়। কিন্তু আজিৰ অনুষ্ঠানটো এক ব্যতিক্ৰমী অনুষ্ঠান বুলিয়ে মই ক'ব খুজিছোঁ। আৰু প্ৰকৃতাৰ্থত মানুহ শিক্ষিত হ'লেও কোনো শিক্ষিত লোকেই এনেধৰণে ব্যতিক্ৰমী কাম কৰিবলৈ আজিকালি প্ৰয়াস নকৰে। আজিকালি মানুহে অনামী ব্যস্ততাৰ নামত টকা পইচাৰ পিছত দৌৰি যি প্ৰতিযোগিতাত ব্যস্ত হৈ পৰিছে, সেই প্ৰতিযোগিতাৰ ফলত পিতৃ মাতৃৰ প্ৰতি কৰ্তব্য পাহৰি গৈছে। আৰু পিতৃ মাতৃয়ে নিজৰ পিতৃ মাতৃৰ প্ৰতি কৰ্তব্য নকৰাৰ বাবেই তেওঁলোকৰ সন্তানেও আজিকালি বিপথে যাবলৈ বাধ্য হৈছে আৰু পিতৃ মাতৃসকল বৃদ্ধাশ্ৰমলৈ যাবলৈ বাধ্য হৈছে। গতিকে এনেধৰণৰ ব্যতিক্ৰমী অনুষ্ঠানে আমাক আজি আদৰ্শ দেখুৱাইছে। এনেধৰণৰ অনুষ্ঠান যদি আমি পাতিব পাৰোঁ, অনুষ্ঠিত কৰিব পাৰোঁ, নিশ্চয় আমি পিতৃ মাতৃৰ প্ৰতি পুনৰ শ্ৰদ্ধা জনাবলৈ বাধ্য হ'ম। মা এটা শব্দ, আৰু সেই শব্দটোকে আজি আমাৰ লেখিকাই ধৰি ৰাখিছে কিছুমান আখৰে। মই আহিলোঁ, কিয় আহিলোঁ সেইখিনি কওঁ। সকলোৱে কান্দি আছে, কিন্তু কান্দাৰ মাজত মোৰ আহাৰ কাৰণটো হয়তো হাঁহিৰ কাৰণ হ'বও পাৰে। সংস্কৃতত ননদ শব্দটোৰ ব্যুৎপত্তি আছে নন, যিয়ে আনন্দ দান নকৰে, অৰ্থাৎ অনবৰত যিয়ে কাজিয়া কৰি থাকে তেওঁৱে বোলে ননদ।